অঁ দাদা ভালনে? অঁ মই ভালে আছোঁ দিয়ক দাদা। বাৰু ঠিক আছে দিয়ক। এই আপুনি এনেই ভয় খাই আছে। আহা আপুনিও মানে মই আছোঁ নহয়, এইটো মোৰ এৰিয়া হয়। আপোনাক কেনেকৈ জিকাব লাগে এইটো মোৰ দায়িত্ব। আপুনিতো জানেই মইতো আৰু বাৰু কওক। হা অঁ ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ দিয়ক। ছাৰ ৰ'ব, আপোনাৰ কাৰণে শনি মন্দিৰৰ পৰা প্ৰসাদ আনিছোঁ। আনা। ইয়াৰ লওক। ব'লা। আইজনী কি হ'ল তোমাৰ? দাদা আজি মুকলি বিহুৰ পৰা আহি থাকোঁতে এইবাৰ কিন্তু বিহুখন সঁচাই বহুত ধুনীয়া হৈছে, চবেই কৈছে জানানে? আৰু সঁচাকৈ বহুত ভাল লাগিলে ন? অঁ ভালেই। যোৱাবাৰটো চাব নাপালোৱেই। শৰ্মা ঘৰৰ 1000, হাজৰিকা ঘৰৰ কালেকশ্যন উঠিব 3000 টকা, বৰুৱা ঘৰৰ পৰা পাম 2000 টকা। বাকী আৰু কাৰ ঘৰ বাকী থাকিল? বিহুৰ কালেকশ্যনটো এবাৰ বহুতেই উঠিলে, কিন্তু বহাগত এবাৰ বহাগী বিদায় যে পাতিব নোৱাৰিম সেইটোৱে চিন্তা। যিহে কৰোণা বাঢ়িছে। ৰচোন, বহাগী বিদায় যে বহাগতে পাতিব লাগিব কি কথা আছে? জেঠ আষাৰটোতো পাতিব পাৰি। কি জেঠত বিহু? অঁ ভাল লাগিব কিন্তু। আহা এইডালৰ ৰিলছ আৰু খালী চেলফি। হেছটেগ নাচনী, হেছটেগ বঢ়িয়া। ঐ ক কিন্তু নাচনী ক'ত পাবি? নাচনী ঐ নাচনী সেয়ে দেখোন। ঐ হয় বি হয়া হয়া। এই আহিয়ে গ'ল নাচনী। নাচনী ধুনীয়া দেখি মৰম লগা। তুমি চা থাকিলে দেহামোৰ মৰহি যায়। একেলৈ আছা চাই তুমি চা থাকিলে দেহামোৰ মৰহি যায়। মোহনৰে বেজাৰত সৰু মাই। অঁ সেইটো ঘটনা। তুমি যি কৰা কৰিবা। ঠিক আছে তোৱা। অ' হেল্ল' দাদা। নহৰুক ফোন লগা। ঠিক আছে দাদা। ঐ ইহঁতে যদি এইবাৰ বিহু আমাৰ লগত নাচে ন, আমাৰ বিহু দলটো হিট হৈ যাব আৰু হিলি যাব। ক'ত ফোন আহি থাকিব তোৰ? আলু কোৱা। ঐ নহৰু, তোৰ লগত দাদাই কথা পাতে, এইটো লওক। নহৰু অ' দাদা ভালনে? তুমি আইজনী ভিডিঅ' ৰিলছত দিছিলা, ভিউৱাৰ্ছ নাপালা। দাদা আপুনি কি কৈছে মই বুজি পোৱা নাই। কথা নকবা, তুমি মোৰ কথা শুনা। তুমি একো বুজিব নালাগে। তুমি মোৰ ভণ্টি ভিডিঅ' কিয় ৰিলছত দিছিলা? নহয় দাদা আপুনি ভুল বুজিছে। না তুমি যদি জানা কোনে দিব? নহয় দাদা মই অকলে নাই, মোৰ লগৰ তিলকে এৰিছে নেকি। তিলকে দিছে দাদা। তিলকক কবা ভিডিঅ' ডিলিট কৰিবলৈ। দাদা আপুনি ভুল বুজিছে। একো ভুল বুজা নাইকিয়া। মই তোমালোকৰ এটা কথা দিলো, কি বুলি ভাবিছা? ঠেং ভাঙি দিম মই। চিনি পোৱা নাই? নহয় দাদা আপুনি মোক চিনি পোৱা নাই পিয়াজ কি বস্তু? দাদা আপুনি ভুল বুজিছে। দাদা মই এনেকুৱা কিয় কৰিম কওকচোন? মই বজাৰৰ মই কিমান ওপৰৰ মাল তোমালোকে বুজি পোৱা নাই মোক। এই পিয়াজে তোমালোকক ঘৰৰ পৰা চুচুৰাই নিম তোমালোকক ৰাস্তাৰ মাজত খাৰা কৰিম। তোমালোকে কি বুলি ভাবিছা তোমালোকে মোক? দাদা আপুনি ভুল বুজিছে দাদা। তোমালোকে আইজনী ভিডিঅ' এৰাত আইজনীয়ে যিমানখিনি কষ্ট পাইছে তাতকে বেছি কষ্ট মই পাইছো। মানে তোমালোকে মোৰ ভিডিঅ' এৰালেও মই বেয়া নাপালোহেঁতেন, কিন্তু তোমালোকে মোৰ ভণ্টি ভিডিঅ' কেনেকে এৰিলা? দাদা মই জানো তোমালোকে যে মোৰ কথা ৰেকৰ্ডিং কৰি আছা। কৰা ৰেকৰ্ডিং কৰা, যিমান কৰা। তোমালোকক মোৰ পৰা কোনো ভিউৱাৰ্ছে বচাব নোৱাৰিব। কি বুলি ভাবিছা তোমালোকে মোক? কি চাই ল'ম তহঁতক কোনে বচাই মোৰ পৰা। দাদা কথাটোতো শুনক। দাদা কি আপুনি যদি কয় আজি ইহঁতৰ ঠেংটো ভাঙি দিওঁ নেকি? নালাগে, তইতো জানই
মই কোন হয় জানো জানো আপুনি কিমান ওপৰৰ আমাৰ তিলক আৰু আদাই মোক কেতিয়াবা শেষ কৰি দিব আৰু তাৰ ৰিলছ বুবুল দা এই কেৰেলা টিকেট দুটা বুক কৰকহে মই আজিয়ে কেৰেলা গুচি যাম শ্বুট আৰম্ভ হৈ আছে আমাৰ শংকুৰাজ বহুত দিন পিছত এণ্ট্ৰি মাৰিছে বডিগাৰ্ড তই আমাৰ বিকাশ দা আজি ৰিফ্লেক্টৰৰ কামত ব্যস্ত আৰিংকুদা এয়া ধৰিত্ৰী কেনেকুৱা লাগিছে শ্বুট ষ্টাৰ্ট হ'ব আৰু এতিয়া ধৰিত্ৰী ইয়াৰ পিছতে চিন আৰু এয়া আমাৰ মেইন মানুহজন মাৰক বেয়া শ্বুট চলি আছে পাতিব পাৰো নে ঠিক নাই যিহে কভিড ওলাইছে তাৰপিছত কলা নহয়